নমস্কাৰ, শুভ আবেলি জনাইছোঁ সকলোকে। এখন হেৰাই যাব খোজা উপন্যাস মল্লিকা দাস, সুসাহিত্যিক ধনচন্দ্ৰ দাসদেৱৰ মল্লিকা দাস উপন্যাসখন আজিৰ পৰা মই পাঠ আগবঢ়াম বুলি ভাবিছোঁ। প্ৰত্যেক দিনাই আবেলি এটা এটা অধ্যায় আপোনালোকৰ আগলৈ পাঠ আগবঢ়াম। যিহেতু এই কিতাপখন বহুজনে মোক বিচাৰিছিলে, ময়ো বিচাৰিছিলোঁ। বহুদিন বিচৰাৰ অন্তত কিতাপখন মোৰ হাতলৈ আহিছে। গতিকে সকলো পাঠক সমাজলৈ কিতাপখন মই পাঠ কৰি এটা এটা অধ্যায়কৈ প্ৰতিদিনে আবেলি আগবঢ়াম বুলি ভাবিছোঁ। যদি আপোনালোকে শুনিব বিচাৰে নিশ্চয় শুনিব। মল্লিকা দাস উপন্যাসখনৰ আজি প্ৰথম অধ্যায়টো আৰম্ভ কৰিছোঁ। অনবৰত ধপ ধপ ধাপ ধাপ, অবিৰাম শান্তি নাই। ওচৰ চুবুৰীয়ায়ো আমনি লাগিছে চাগৈ। পুৱা 7 বজাৰ পৰা ৰাতি 10 বজালৈকে অহা আহিছে, যোৱা গৈছে, দৰ্জা খোলা। 10 বজাত কৰ্মচাৰীসকল দলবদ্ধ প্ৰৱেশ, 5 বজাত দলবদ্ধ প্ৰস্থান। প্ৰেছৰ দুৱাৰ মুখত কত কেইখন ৰিক্সা, কেইখন কৰ কি চাইকেল, সময়ে 2-এখন মটৰ। এটা কৰ্মব্যস্ত অনুষ্ঠান। লোহাৰ ক্লান্তিহীন হুইলবোৰে ঘণ্টা, মিনিট, ছেকেণ্ডৰ দৰে ঘূৰি আছে অবিৰাম। প্ৰেছ কম্পজিটৰবোৰৰ ভিতৰত নিজ নিজ শান্ত মনোযোগ। তাৰ ভিতৰতে ধপ ধপ ধূপ ধাপ শব্দ। মেচিনবোৰে সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰি এটা অৰ্থহীন বক্তৃতা দি কৈছে। সুদীৰ্ঘ এটা কোৰাছ। প্ৰেছ ঘৰটোৰ ওপৰ ভাগত আছে এখন ছাইনবোৰ্ড, লিখা নগাঁও প্ৰেছ। চলি আহি আছে ভালেমান বছৰ, বোধ কৰোঁ চলি থাকিব আৰু ভালেমান বছৰো। প্ৰেছ ঘৰটোৰ খেৰবোৰ নাইকিয়া হৈছে মাজে মাজে। ঠিক দেখা যায় যেন ঠায়ে ঠায়ে চুলি সৰি নাইকিয়া হৈ যোৱা এজন বয়োবৃদ্ধ লোক। আৰু কেইটামান দিন বাট চোৱা যাওকচোন, নচলে। বৰষুণৰ আগে আগে কিবা এটা সুবিধা কৰিব নোৱাৰিলে দিগদাৰ কৰিব। মাৰলিবোৰো ঘূণে ধৰিছে। বেতৰ গাঁঠিবোৰো মুখ মেলি মেলি আছে। পুনঃ নিৰ্মাণৰ দৰকাৰ। অৱশ্যে লাগিব পাৰে বহু টকা। এইবাৰ তুলসীনাৰায়ণ শৰ্মাই তেওঁৰ প্ৰেছটো নতুনকৈ টিনেৰে সজাৰ আকাংক্ষাতে অস্থায়ীভাৱে সজা খেৰৰ চালি আদি ভঙুৱাই পেলালে। আনকি সম্পূৰ্ণ প্ৰেছটোকে ভাঙি চিন-চাপ নাইকিয়া কৰি দিলে। প্ৰেছ কৰ্মচাৰীসকল এই দুৰ্দিনৰ দিনত কিছুকাললৈ অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ল। অন্যান্য চাকৰিৰ কাৰণে অনুসন্ধানৰত হৈ ফুৰিলে। আৰু হয়তো কিছুমানে এনেই বহি থাকিবলগীয়া হ'ল। প্ৰেছৰ মেচিন আৰু অন্যান্য সাজ সৰঞ্জাম আদিও শৰ্মা ডাঙৰীয়াই প্ৰেছৰ লগালগিকৈ থকা তেওঁৰ বাসঘৰৰ বাৰান্দাই ভিতৰে নি সংৰক্ষণ কৰিবলগীয়া হ'ল। নতুন প্ৰেছ ঘৰৰ কাৰণে তেখেতে অতি দ্ৰুত লগাই দিলে। কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, কুলি, যোগালী আদি। কাঠ, টিন আদি নতুন নতুন আহিলা পাতিৰে
চাওঁতে চাওঁতে প্ৰেছে এক নতুন ৰূপ লৈ জাকজমক হৈ জিলিকি উঠিল। প্ৰায় 4 মাহৰো অধিক কাল কৰ্মচাৰীসকল বহিবলগীয়াত পৰিল। এক শুভ দিন বাৰ তিথি নক্ষত্ৰাদি নোচোৱাকৈ তেওঁ মাঘ মহাপ্ৰেছৰ গৃহাৰম্ভ কৰাৰ দৰে প্ৰেছটো প্ৰৱেশ কৰিলে ধৰ্মৰ কোনো এক নীতি নিয়ম নোহোৱাকৈ। অপেক্ষামান সেই প্ৰেছৰে কৰ্মচাৰী কিছুমান আকৌ ফিৰি আহিল তেওঁৰ নৱনিৰ্মিত প্ৰেছলৈকে। তাকৰ হোৱা আৰু কিছুজন কৰ্মচাৰীৰ কাৰণে তেখেতে আহৰণ কৰিবলগীয়া হ'ল নতুন মানুহ। প্ৰেছৰ তেওঁৰ ঘৰেই বাৰান্দাই পৰি থকা প্ৰিণ্টিং মেচিন, সাজ সৰঞ্জাম, আহিলাপাতি আদি শৰ্মা ডাঙৰীয়াই সুন্দৰকৈ মোচাই কোচাই আকৌ আনি স্থাপন কৰিলেহি নতুন প্ৰেছত। নতুন প্ৰেছৰ লগে লগেই তুলসী শৰ্মাৰো আহিল এটা নতুন অনুপ্ৰেৰণা। তেওঁৰ অন্তৰত জাগি উঠিল নতুন প্ৰেছৰ পৰা এখন নতুন মাহিলী আলোচনী প্ৰকাশ কৰিবলৈ। আলোচনী খুলিবলৈ হ'লেও লাগিল তেওঁক অন্ততঃ অসমীয়া ভাল বুটপতি থকা সম্পাদক। সকলো সময়তেই অসম্পূৰ্ণ মাত্ৰ ৰ'ল এই এটি ভাৱনা। এইবাৰ তেখেতে যোগাৰ কৰিলে নতুনকৈ কেইজনমান আৰু কম্পজিটৰ, প্ৰেছমেন, টাইপিষ্ট আৰু মেকানিক। তাৰ লগে লগে তেখেতে কলিকতাৰ পৰা নানা ধৰণৰ অসমীয়া, ইংৰাজী নতুন টাইপ, মনোটাইপ মেচিন আদি প্ৰেছত আনি প্ৰেছ সুস্থ সুন্দৰ কৰি ৰাখিলেহি। নিজে গঢ়ি তোলা এখন ছপাশালৰ পূৰ্ণ প্ৰয়োভৰ আৰু সুন্দৰ সৌষ্ঠৱ শৃংখলা দেখি মাহিলী আলোচনী খোলাৰ উদ্যম তুলসী শৰ্মাৰ অন্তৰত আপোনা আপুনি উদ্ভাসিত হ'বলৈ ধৰিলে। তেওঁ বিচাৰিলে এজন অভিজ্ঞ সম্পাদক, অন্ততঃ BA অনাৰ্ছ লাভ কৰা। সেইমতে তেখেতে আছাম ট্ৰিবিউন আৰু নতুন অসমীয়াত সম্পাদক বিচাৰি দিলে এডভাৰটাইজমেণ্ট। নিবনুৱা সমস্যাৰ দিনত শিক্ষক বহুল যুগত আহিল বহুজনৰ বহু দৰখাস্ত। BA MA পাছ কৰা প্ৰাৰ্থীৰ অন্ত নাই। চাকৰিৰ কাৰণে খতিৰা ধৰিবলৈ তেওঁৰ ঘৰলৈ কতজন নহা মানুহো আহিবলগীয়া হ'ল। তেওঁ অৱশ্যে সেইবোৰলৈ তিলমাত্ৰও কৰ্ণপাত নকৰিলে। তেওঁ মাত্ৰ বাৰুকৈ ইয়াকে বুজিছিল যে তেওঁৰ মাহিলী আলোচনীখন যাতে এজন অভিজ্ঞ পাকৈত সম্পাদকৰ হাতৰ পৰাই প্ৰকাশ হৈ উঠে। বাহিৰে ভিতৰে শৰ্মা ডাঙৰীয়াই তেওঁ আত্মীয় স্বজন আৰু বন্ধুবৰ্গৰ আগত কেৱল তেওঁৰ প্ৰেছৰ কথাকেহে বখানিবলৈ ধৰিলে। ইটোহে কৰিম, সিটোহে কৰিম, এইবাৰ ইটোহে আনিম, সিটোহে আনিম ইত্যাদি ভৱিষ্যৎবাণীৰে নিজেই অতিষ্ঠ হৈ উঠিল। কিয়নো সেই সময়ত নগাঁৱৰ ভিতৰত তেনেকুৱা এটা সমৃদ্ধিশালী ছপাশাল আৰু ক'তো হৈ উঠা নাছিল। পিছে শৰ্মা ডাঙৰীয়াই প্ৰেছৰ সম্পাদক পদত নিযুক্ত কৰিলে কাক? হৃদয় বৰুৱা, চন্দ্ৰকিশোৰ চৌধুৰী, শাৰদা গোস্বামী নে শংকৰলাল দাসক? বহু চিন্তা গৱেষণাৰ পাছত তেওঁ নিশ্চিত হ'ল যে তেওঁৰ মাহিলী আলোচনীৰ সম্পাদক হিচাপে শংকৰলাল দাসৰ বাহিৰে উপযুক্ত আন এজনো হ'ব নোৱাৰে। শংকৰলাল ৪৮ বছৰ বয়সৰ বয়সপ্ৰাপ্ত লোক। তাহানি দিনৰ সেই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত কৃতিত্বৰে BA পাছ কৰা এজন মেধাৱী লোক। তাৰ বাহিৰেও তেখেতে আনকি তেওঁৰ ঘৰৰ ওচৰৰে তেজপুৰৰ কেইবাটাও প্ৰেছতো সম্পাদকীয়ৰ কাম কৰি আছিল। গতিকে এজন বয়সপ্ৰাপ্ত প্ৰেছৰ পূৰ্ণ অভিজ্ঞতা থকা লোক পাই তেখেতৰ সকলো দ্বিধা সন্দেহ দূৰীভূত হ'ল। তেখেতে শংকৰলালৰ নামত চিঠি পঠিয়ালে তেজপুৰলৈ। মাহিলী ৪৫০ টকা দৰমহাত তেখেতে তেওঁৰ প্ৰেছত চাকৰি দিছে। শৰ্মা ডাঙৰীয়াৰ চিঠি পাই শংকৰলাল আহি তেখেতৰ প্ৰেছত জইন কৰিলেহি। শংকৰলাল
প্ৰেছত সোমোৱাৰ লগে লগেই তুলসী শৰ্মাই তেখেতৰ লগত প্ৰেছৰ উন্নতিকল্পে নানা ৰকমৰ আলাপ আলোচনা হ'বলৈ ধৰিলে। শংকৰলালৰ প্ৰত্যেকটো কথাতেই তুলসী শৰ্মাই হৃষ্টচিত্তে সন্তুষ্টি প্ৰকাশ কৰি গ'ল আৰু শৰ্মা ডাঙৰীয়াই লগতে মনে মনে হৃদয়ংগম কৰি গ'ল যে তেখেতে শংকৰলালক চাকৰি দিয়া একেবাৰে নিৰ্ঘাত উপযোগী হৈছে। শংকৰলালে তন্নকৈ চালে প্ৰেছৰ প্ৰত্যেক বিভাগবোৰ, প্ৰিণ্টিং, কম্পজিশ্যন, দপ্তৰী আদি বিভাগ। বাহিৰলৈ ওলাই আহোঁতে তেওঁৰ চকুত পৰিল মনৰ এটা আঁসোৱাহ দৃশ্য। তেওঁ দেখিবলৈ পালে সেই এটা নতুন উজ্জ্বল চকচকা প্ৰেছ। ঘৰৰ সন্মুখ বেৰতে এখন বেঁকাকৈ এটা গজালত আশ্ৰয় কৰি ধৰি থকা এখন ছাইনবোৰ্ড। লিখা আছিল নগাঁও প্ৰেছ। শৰ্মা ডাঙৰীয়াই সকলো সলনি কৰিলে, কিন্তু সলনি কৰিব নোৱাৰিলে বহুদিনৰ পুৰণি আখৰবোৰ, অস্পষ্ট হৈ যোৱা জীৰ্ণ ছাইনবোৰ্ডখনে। তেওঁৰ মনত এই কথাটোৱেই বেছিকৈ উদ্বিগ্নতা তুলিলে। সেইদিনা গধূলি প্ৰেছ সামৰি শংকৰলাল ফিৰিল তেওঁ থকা ভাড়াঘৰলৈ। প্ৰেছৰ সেই নামটো পৰিৱৰ্তন কৰাৰ কথাটোকে তেতিয়াৰ পৰাই তেওঁৰ মনত গুদগুদাই থাকিবলৈ ধৰিলে। ৰাতি শুবৰ সময়তো চিন্তা কৰিলে তেওঁ যে প্ৰেছৰ নাম অনুসৰি মাহিলী আলোচনীখনৰ নামো একে হোৱাটো বেছি সংগত হ'ব যেন বিবেচনা কৰিলে তেওঁ। বহু আগ পিছ, ওলট পালট, ভঙা পতা, চিন্তা গৱেষণাৰ পিছত তেওঁ প্ৰেছৰ নাম স্থিৰ কৰিলে পূৰ্বাচল আৰু মাহিলী আলোচনীৰ নামো পূৰ্বাচল। নামটো বৰ বেছি আধুনিক আৰু যথোপযুক্ত হ'ব বুলি স্থিৰ সংকল্প হ'ল। আৰু পূৰ্বাচল নামটো নামাকৰণ কৰা তেওঁৰ পক্ষে ইও এটা স্বাভাৱিক যেন বোধ হৈছিল যে শৰ্মা ডাঙৰীয়াৰ বাসগৃহ সংলগ্ন প্ৰেছ আছিল নগাঁও চহৰৰ পৰা পুৰণি গুদাম অভিমুখে পূবফালে যোৱা দীঘল সদৰ ৰাস্তাৰ কাষতে। চহৰৰ পৰা নহ'লেও 20 মাইল দূৰৰ কম নহয়। চহৰৰ অন্যান্য প্ৰেছতকৈ সেই প্ৰেছ পূব দিশে দূৰত অৱস্থিত। সেইফালে দিয়েও তেওঁৰ মিনিংটো কৃতকাৰ্য হৈছে বুলি তেওঁ অনুমান কৰিছিল। শংকৰলালৰ মিনিংবোধ থকা প্ৰস্তাৱ তুলসী শৰ্মাই সানন্দে গ্ৰহণ কৰিলে। সম্পাদক শংকৰলালে নতুন প্ৰেছখনৰ লায়েকৰাণ কৰি এখন প্ৰকাণ্ড ছাইনবোৰ্ড লিখাই অনালে। ছাইনবোৰ্ডত লিখা থাকিল পূৰ্বাচল প্ৰেছ নগাঁও। আৰম্ভ হ'ল পূৰ্বাচল মেগাজিনৰ প্ৰবন্ধ পাতি আহৰণ কৰা। এজনকৈ নহয়, দুজনকৈ শিক্ষিত ডেকা নিযুক্ত কৰিলে বাহিৰৰ উপন্যাস, নাটক, গান, কবিতা আদি লিখা প্ৰখ্যাত সাহিত্যিকসকলৰ পৰা প্ৰবন্ধ পাতি যোগাৰ কৰিবলৈ। শংকৰলালৰ শ্ৰম অতি শীঘ্ৰ সফল হৈ আহিল। গল্প, গান, কবিতা আৰু অন্যান্য নানা সাহিত্য সাজেৰে প্ৰথম সংখ্যা পূৰ্বাচলে দেখা দিলে এক নতুন আড়ম্বৰপূৰ্ণ সাজ-সজ্জাৰে। শংকৰলালৰ নিৰ্দেশমতে বেটুপাতৰ চিত্ৰাংকন কৰা হৈছিল এক আকৃষ্টপূৰ্ণ ছবিৰে। প্ৰথম প্ৰকাশ বুলি যি 2000 মাত্ৰ পূৰ্বাচল ছপা হৈছিল, সি নিঃশেষ হৈ গ'ল চকুৰ পচাৰতে। তেওঁলোকে অৰ্থাৎ প্ৰেছে বহু গ্ৰাহকৰ চাহিদা ৰাখিব নোৱাৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰিবলগীয়া হ'ল। এইদৰে তুলসীনাৰায়ণ শৰ্মাৰ পূৰ্বাচল প্ৰেছৰ সমৃদ্ধ সৌন্দৰ্য দিনৰ পিছে দিন, মাহৰ পিছে মাহে ক্ৰমাৎ বাঢ়ি আহিবলৈ ধৰিলে। তেওঁৰ একমাত্ৰ পূৰ্বাচল কাকতৰ গ্ৰাহকেই 5000ৰো অধিক হৈ পৰিল। এনেকুৱা এখন সাহিত্য সম্পাদকৰ প্ৰতি জনতা আকৃষ্ট হৈ গ'ল। একে বছৰতে তুলসী শৰ্মাক ঐশ্বৰ্য বিভূতিৰে ঘৰলৈকে খেদি আহিবলৈ ধৰিলে। অন্যান্য প্ৰেছৰ পৰাও তেওঁ পূৰ্বাচল প্ৰেছলৈ চাকৰি বিচাৰি অহা লোকৰ সীমা সংখ্যাৰ কথাই নাই। শংকৰলালৰ এইখিনিতে আৰু এটা বিশেষ কৃতিত্ব আছিল যে তেওঁ পূৰ্বাচল ওলোৱাত মাহৰ পহিলা সপ্তাহত কোনো দিনেই চেৰাই নগৈছিল।
এই এটা শৃংখলাপূৰ্ণ বিশেষত্বৰ কাৰণে গ্ৰাহকসকলৰ পৰা কোনো ৰূপ আপত্তি অভিযোগৰ বাতৰি পোৱা নগৈছিল। মুঠৰ ওপৰত প্ৰেছত শংকৰলালৰ উপস্থিতিত এক মণিকাঞ্চন যোগ হৈ পৰিছিল। অন্যহাতে প্ৰেছৰ সম্পাদকীয় সম্পৰ্কতকৈও অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিল তুলসীনাৰায়ণ শৰ্মাৰ পৰিয়ালবৰ্গৰ লগত। শৰ্মাৰ পৰিবাৰ শ্ৰী কমলা দেৱীয়ে নিজৰ ঘৰৰ পৰিয়ালজনৰ দৰে আপোন কৰি ল'লে শংকৰলালক আৰু তেওঁৰ একমাত্ৰ পুত্ৰ বীৰেন শৰ্মায়ো তেওঁক খুৰাদেউ সম্বন্ধেৰে অতিকৈ নিজৰ যেন কৰি ল'লে। দুপৰীয়া 1 বজাৰ পিছত প্ৰেছ কৰ্মচাৰীসকলৰ টিফিনৰ কাৰণে আধা ঘণ্টা ছুটী হয়। সেই সময়তে কৰ্মচাৰীসকল গুচি যায় ওচৰৰ চাহ হোটেলখনলৈ। কিন্তু সেই সময়ত আনকি কমলা দেৱীয়ে ধীৰেনৰ হতুৱাই শংকৰলালক প্ৰেছৰ পৰা মতাই নিজৰ বাসগৃহৰ ভিতৰত নি তেখেতক চাহ জলপান দিয়ে। শংকৰলালৰ প্ৰতি তুলসী শৰ্মাৰ বাহিৰেও তেওঁৰ পত্নী পুত্ৰৰ আদৰ অভ্যৰ্থনাহে অধিক হৈ পৰিল। শংকৰলালেও ধীৰেনক নিজৰ ল'ৰাৰ দৰে স্নেহৰ চকুৰে চাবলৈ ধৰিলে। প্ৰেছৰ বাহিৰেও শৰ্মাৰ ঘৰৰ প্ৰতি শংকৰলালৰ এটা সুকীয়া পবিত্ৰতা সৃষ্টি হৈ উঠিল। দিন এনেকৈ অতিবাহিত হৈ যাব ধৰিলে। শংকৰলালে আনকি তেওঁৰ নিজ ঘৰ তেজপুৰৰ কথাও বৰ বেছিকৈ ভাবিবলৈ সুযোগ নেপাইছিল। নিয়মিতৰূপে তেওঁ মাত্ৰ তেজপুৰৰ তেওঁৰ পত্নীৰ পৰা চিঠি পত্ৰ পাই আছিল আৰু মাজে মাজে অৱসৰ মতে শিলঘাট হৈ তেওঁ কেতিয়াবা ঘৰলৈ অহাৰ সুযোগ ঘটিছিল। আজিৰ প্ৰথম অধ্যায়টো ইমানতে অন্ত পৰিল। আচলতে এই মল্লিকা দাস যিখন কিতাপ মই পঢ়িবলৈ পাইছোঁ এইখনৰ শেষৰ 1994 চনতে এইখন শেষবাৰ প্ৰিণ্টিং হৈছিলে। গতিকে ইয়াত কিছুমান শব্দ ভুল হৈ আছে, বানানৰ ভুল হৈ আছে। পঞ্চম সংস্কৰণ হৈছিল 1994 চনৰ অক্টোবৰ মাহত। প্ৰথম সংস্কৰণ হৈছিল 1969 চনৰ ডিচেম্বৰত, দ্বিতীয় সংস্কৰণ 1971 চনৰ অক্টোবৰত, তৃতীয় সংস্কৰণ 1974 চনৰ নৱেম্বৰত, চতুৰ্থ সংস্কৰণ 1976 চনৰ মাৰ্চ মাহত আৰু এতিয়া মই পঞ্চম সংস্কৰণৰ মানে 1994 চনৰ অক্টোবৰত যি পঞ্চম সংস্কৰণ হৈছিল সেইখন মল্লিকা দাস উপন্যাসৰ প্ৰথম অধ্যায়টো আজি আপোনালোকৰ সৈতে পঢ়িলোঁ একেলগে ময়ো। সেইকাৰণে দুই এটা শব্দৰ গাঁথনি বা বানান অলপ বৰ্তমানৰ সৈতে কিছু সাল সলনি হৈছে। গতিকে আপোনালোকে তেনেকৈয়ে উপভোগ কৰক 94 চনৰ সংস্কৰণৰ মল্লিকা দাস উপন্যাসখন। পৰৱৰ্তী সময়ত আকৌ লগ পাম দ্বিতীয় অধ্যায়ৰ সৈতে। আজিলৈ আহোঁ। ধন্যবাদ, নমস্কাৰ।